কবিতাৰ শিৰোনাম তুমি দিয়া কলম। কবি ডক্টৰ সৃষ্টি বকুল বিনীতা শইকীয়া গগৈ। তুমি দিয়া কলমটিৰে মই পাতনি মেলিম এটি নতুন ঠিকনাৰ, যাৰ নাম কবিতা হ'ব। তুমি দিয়া কলমটিৰে মই যাত্ৰা কৰিম এক নতুন জীৱনৰ, যাৰ নাম হৃদয় হ'ব। দেউতা, তুমি দিয়া কলমটিৰে মই চিঠি লিখিম এটি সপোনৰ, যাৰ নাম প্ৰেম হ'ব। তুমি দিয়া কলমটিৰে মই যুদ্ধ কৰিম এক বাস্তৱৰ, যাৰ নাম সংগ্ৰাম হ'ব। দেউতা, তুমি দিয়া কলমেৰে মই আকাশ বিচাৰিম এক বিশালতাৰ, যাৰ নাম প্ৰেৰণা হ'ব। হয়, মই ঠিকেই বুজিছোঁ, এডাল কলম হ'লেই দূৰ হয় হৃদয়ৰ ব্যৱধান। এটোপাল চিয়াঁহীত বৈ যায় নিৰ্যাতিত মনৰ দুখ আৰু সমস্ত বেদনা। দেউতা, দেউতা। কবি জোনমণি বৰুৱা। পিতাই নোহোৱা হোৱাৰে পৰা সঁচাই হেৰুৱালোঁ কিবা এটা, কি জানো সেয়া। অস্থিৰ হৈ পৰিছোঁ মাজে মাজে, অঙহী বঙহীৰ সৈতে মনৰ কথা পাতিছোঁ। লুকাই চুৰকৈ অকণমান সুখৰ সন্ধানত অকলে অকলে ঘূৰি ফুৰিছোঁ। সঁচাকৈয়ে পিতাই নোহোৱা হোৱাৰে পৰা হেৰুৱালোঁ কিবা এটা, কি জানো সেয়া। গুচি গ'ল পিতাই, নিসংগতাক মোৰ ওচৰত থৈ উভতি নহাৰ বাটেৰে গুচি গ'ল। গধূলিৰ সূৰ্যৰ নিস্তেজ ৰ'দটোত সকলো মৰম স্নেহ মায়া মোহ শূন্য কৰি গুচি গ'ল পিতাই, গুচি গ'ল। পিতাইৰ হাতৰ পৰশত সেউজীয়া হৈ থকা বাগিচাখন, গাৰ ঘামত ফিচিকি যোৱা কামিজৰ মাটি মাটি গোন্ধ, মোলৈ লৈ অনা কেঁচা পকা পুকিয়ামৰ বস্তাটো, কাহানিও খং নকৰা সেই ধীৰ স্থিৰ আপদত মন ডাঠ কৰি থকা গুণটোৱে মোক বৰকৈ আমনি কৰিব। সঁচাকৈ পিতাই নোহোৱা হোৱাৰে পৰা হেৰুৱালোঁ কিবা এটা, কি জানো সেয়া। সময়বোৰে জীৱনটোক ঠেলি ঠেলি লৈ গৈ থাকিব, সকলো সুখৰ মাজতে অসন্তোষৰ কাৰণ হৈ ওলমি ৰ'ব দেৱালত পিতাইৰ ছবিখন, দেৱতাক নিবেদিত বস্তুৰ দৰে। আৰু সেই ছবিৰ চৰণ চুই পুৱাই আশীৰ্বাদ বিচাৰিম সদায়, চকুলোৱে বেদনা ধুই। সঁচাই পিতাই নোহোৱা হোৱাৰে পৰা হেৰুৱালোঁ কিবা এটা, কি জানো সেয়া, কি জানো সেয়া। কবিতাৰ শিৰোনাম তোলৈ বৰ মনত পৰিছে পিতাই। কবি পূৰবী বৰুৱা ফুকন। হাউনীয় ৰ'দে পুৰা মোৰ পিতাইৰ তিনিকুৰি বয়সে গৰকা দেহা, দ মাটি চহাই পিতাইৰ সোণগুটি ৰোৱা বুকুৰ হাবিয়াস। পিতাইৰ আজ্ঞা, হেৰেঙাকৈ গুচি দি কঠীয়া ৰুই যা, আঘোণত চাবি গুটি ধানৰ চঠৰীয়া ডাঙৰীয়ে ভাঙিব কান্ধৰ ভলুকা বিৰিয়া। আইও আজি ৰ'দ বৰ টান, সৌ গছজোপাৰ ছাঁতে খন্তেক জিৰা, হাউনৰ পথাৰত সেয়া পিতাইৰ মৰম মৰমীয়া। হাউনীয় ৰ'দত তোৰ পিঠিখন সেকি সেকি সপোনটো তই বৰ ডাঙৰকৈ সজালি পিতাই। মোক বৰ মানুহ কৰিব খোজা তোৰ সপোনটোৱে তোৰ পৰা যে মোক বহুদূৰ নিলগাই পঠালে। আজি তোলৈ বৰ মনত পৰিছে অ' পিতাই, তই চাগে পথাৰতে আছ এতিয়া। ৰ'দ জাক আজি বৰ টান পিতাই, শীত তাপ নিয়ন্ত্ৰিত কোঠাটোত বহি কলমটো হাতত তুলি ল'বলৈ আজি যে মোৰ একেবাৰেই মন যোৱা নাই। তোলৈ বৰ মনত পৰিছে পিতাই। পিতাই, তোক লগ পাবলৈ এতিয়া যে মোৰ আহৰিয়ে নাই। জান পিতাই, সকলোকে সুখী কৰাৰ যুঁজখনত ভাগি পৰে কেতিয়াবা তোৰ এই সপোনটো, আৰু তেতিয়া উৰি গৈ তোৰ দুবাহুত
জিৰাবলৈ বৰ মন যায় অ' পিতাই, বৰ মন যায়।